নমস্কাৰ বন্ধুসকল অসম আৰু Rupohi চেনেলটিলৈ মই আপোনালোক সকলোকে স্বাগতম জনাইছো আজি আকৌ এটা নতুন ভিডিঅলৈ আপোনালোকৰ কাষ চাপিলো অসমৰ সংগীত জগতখনৰ এজন বৰেণ্য ব্যক্তি এজন বিশ্ববিখ্যাত ব্যক্তি যিজন ব্যক্তিয়ে অসমৰ সংগীত জগতখনক এটি বেলেগ দিশত লৈ গ'ল এটি নতুন দিশত লৈ গ'ল আৰু যাৰ ফলত আজি অসমৰ সংগীতে বহুত উন্নতি কৰিব পাৰিছে আৰু যাৰ অবিহনে অসমৰ সংগীত আধৰুৱা তেওঁ হৈছে আমাৰ অতি শ্ৰদ্ধাৰ অতি মৰমৰ খুদাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা তেওঁৰ নিচিনা হয়তো আজিলৈকে কোনো হ'ব পৰা নাই কিন্তু ভৱিষ্যতেও যদি হয় আজি ভিডিঅ'টোৰ বিষয়বস্তুটো সম্পূৰ্ণ বেলেগ কি হয় আমি কেতিয়াবা ভূপেন হাজৰিকাদেৱৰ গীত গাবলৈ মন যায় স্কুলতে হওক মঞ্চতে হওক বা কৰবাত মন যায় কি হয় তেতিয়া আমি গাব নোৱাৰো কিয়নো আমাৰ যিটো গান গাবলৈ মন যায় সেই গানটোৰ কথাখিনি মনত নাথাকে অৰ্থাৎ লিৰিক্সখিনি মনত নাথাকে তাৰ ফলত আমি গীতটো গাব নোৱাৰো কিন্তু আজি আপোনালোকৰ বাবে আমি যিটো ভিডিঅ' লৈ আহিছো যিটো জৰিয়তে আপোনালোকে আপোনালোকৰ নিজৰ ফোনটোত ভূপেন হাজৰিকা দেৱৰ সকলোবোৰ গীতৰ কথা নিজৰ ফোনটোতে পাব গতিকে আহক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰো আৰু ভিডিঅ'টো শেষলৈকে চাই থাকক তেতিয়াহে বুজি পাব বন্ধুসকল প্ৰথমে আমি আমাৰ ফোনৰ ইন্টাৰনেট ব্ৰাউজাৰটো ওপেন কৰিব লাগিব ইন্টাৰনেট ব্ৰাউজাৰটো ওপেন কৰাৰ পিছত আমি এটা ৱেবছাইট লিখিব লাগিব আৰু ৱেবছাইটটো বহুত দীঘল কাৰণে মই কপি কৰি ৰাখিছো আৰু ইয়াত পেষ্ট কৰি দিম আৰু আপোনালোকক মই ৱেবছাইটটো ডেসক্ৰিপচনত দি দিম তাৰ পিছত আমি সাৰ্চ কৰিম সাৰ্চ কৰাৰ পিছত আমাৰ প্ৰথম যিটো পেজ ওপেন হ'ব এই পেজটোৰ বিষয়ে বা এই ৱেবছাইটটোৰ বিষয়ে কিছু কথা লিখা আছে এই ৱেবছাইটটো ডক্টৰ ভূপেন হাজৰিকা দেৱৰ কিছু সংখ্যক গীতৰ কথা ডিজিটেল মাধ্যমত সংৰক্ষণ কৰা এটা বিনম্ৰ প্ৰয়াস ডক্টৰ ভূপেন হাজৰিকা দেৱৰ প্ৰথম মৃত্যু বাৰ্ষিকত মেঘালয়ৰ ৰাজ্যপাল শ্ৰীযুত ৰঞ্জিত শেখৰ মুছাৰীদেৱে উন্মোচন কৰিছিল এই ৱেবছাইটটো বহুত সুন্দৰ ৱেবছাইট তাৰপিছত আমি লিৰিক্সত যাব লাগিব লিৰিক্সত যোৱাৰ পিছত যিটো পেজ ওপেন হ'ব তাৰপিছত ইয়াতে আমি ভূপেন হাজৰিকা দেৱৰ সমূহ গীত যিবোৰ গীত আছে গোটেইখিনি গীত আমি পাম উদাহৰণস্বৰূপে মই অত ক্লিক কৰিছোঁ অত ক্লিক কৰাৰ পিছত আহিছে চব অ আখৰৰ যিবোৰ গীত আছে গোটেইবোৰ গীত আহিছে অ বিদেশী বন্ধু ও আমি তেজাল গাঁৱলীয়া এনে ধৰণৰ গোটেইবোৰ গীত আহিছে বন্ধুসকল বৰ এটা সুন্দৰ ৱেবছাইট যাৰ দ্বাৰা আপোনালোকে যিকোনো মুহূৰ্ততে ভূপেন হাজৰিকা দেৱৰ গীতসমূহ চাব পাৰে বা গাব পাৰে আৰু এই ৱেবছাইটটোত ভূপেন হাজৰিকা দেৱৰ যিবোৰ গীত সংৰক্ষণ কৰাৰ প্ৰয়াস সেইটো সঁচাই শলাগ ল'বলগীয়া গতিকে আপোনালোকেও ব্যৱহাৰ কৰক আৰু লগৰজনকো ব্যৱহাৰ কৰিবলৈ শিকাওক এয়া আছিল আজিৰ ভিডিঅ'টো যদি ভাল লাগিছে তেনেহ'লে শ্বেয়াৰ কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব যাতে মই এনে ধৰণৰ ভিডিঅ'বোৰ প্ৰস্তুত কৰিবলৈ উৎসাহ পাওঁ আজিৰ ভিডিঅ'টো ইমানখিনি আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ কাষ চাপিম গতিকে আজিলৈ বিদায় ধন্যবাদ জয় অসম